হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এডুকেশ্যন জিকে। বন্ধুসকল, মই আজি এইটো ভিডিঅ'ত চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ কুৱেশ্যন এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি মোৰ এই চেনেলটো কোনোবাই প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি অল অপশ্যন চিলেক্ট কৰিব ৰাখিব। তো বলক আজি ভিডিঅ'টোলৈ। আজি প্ৰথম কুৱেশ্যনটো হ'ল শিক্ষণত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ তলৰ কোনটো উপাদান নহয়? ইয়াতে চাৰিটা অপশ্যন দেখা পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ, বিদ্যালয় কেন্দ্ৰিক শিক্ষাদান। নেক্সট কুৱেশ্যন, তলৰ কোনটো শিক্ষকৰ গুণৰ ভিতৰত নপৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ, অন্ধতা। নেক্সট কুৱেশ্যন, তলৰ কোনটো শিক্ষা গ্ৰহণৰ প্ৰক্ৰিয়া নহয়? ইয়াতে চাৰিটা অপশ্যন দেখা পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ, ওপৰৰ আটাইকেইটা। নেক্সট কুৱেশ্যন, শিক্ষা গ্ৰহণ কাৰ্য তলৰ কোনটো পদ্ধতিৰে সম্ভৱ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ, ইয়াৰে আটাইকেইটাই শুদ্ধ। নেক্সট কুৱেশ্যন, তলৰ কোনটো শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াৰ প্ৰধান সূত্ৰ নহয়? ইয়াতে চাৰিটা অপশ্যন দেখা পাইছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ, ফটোষ্টেট। আমি নেক্সট কুৱেশ্যন আহিছোঁ, তলৰ কোনটো ফলপ্ৰসূ শিক্ষাদানৰ ভিতৰত নপৰে? ইয়াতে চাৰিটা অপশ্যন দেখা পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ, প্ৰয়োজন। নেক্সট কুৱেশ্যনটো আহিছোঁ, মনোবিদসকলৰ মতে শিক্ষকৰ বুদ্ধাংশ কিমানৰ ওপৰত হোৱা উচিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, 120ৰ ওপৰত। নেক্সট কুৱেশ্যন, শিক্ষকৰ কোনটো গুণ শিক্ষাদানৰ পৰিৱেশৰ সৃষ্টিৰ সহায় নকৰে? ইয়াতে চাৰিটা অপশ্যন দেখা পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ, বাধ্যবন্ত। নেক্সট কুৱেশ্যন, তলৰ কোনটো উত্তম শিক্ষণৰ নীতি? ইয়াতে চাৰিটা অপশ্যন দেখা পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ, ওপৰৰ আটাইকেইটা। তাৰপিছত আহিছোঁ, তলৰ কোনটো শিক্ষণৰ মূল মন্ত্ৰ? ইয়াতে চাৰিটা অপশ্যন দেখা পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ, ওপৰৰ আটাইকেইটা। নেক্সট কুৱেশ্যন, অনুশিক্ষণ কৌশল কোন দেশত আৰম্ভ হয়? ইয়াতে চাৰিটা অপশ্যন দেখা পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, মাৰ্কিন যুক্তৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত কিমান চনত অনুশিক্ষণ ব্যৱস্থা প্ৰচলন কৰা হয়? ইয়াতে চাৰিটা অপশ্যন দেখা পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, 1968 চনত। ভাৰতবৰ্ষত ক'ত প্ৰথমে অনুশিক্ষণ ব্যৱস্থা প্ৰচলন কৰা হয়? ইয়াতে চাৰিটা অপশ্যন দেখা পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, এলাহাবাদ। নেক্সট কুৱেশ্যন, শিক্ষাদানৰ প্ৰশ্নকৰণ কৌশল তলৰ কোনটো? ইয়াতে চাৰিটা অপশ্যন দেখা পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, বাকপটুতা। নেক্সট কুৱেশ্যন, তলৰ কোনটো শিক্ষাদানৰ প্ৰশ্নকৰণ কৌশলৰ ভিতৰত পৰে? ইয়াতে চাৰিটা অপশ্যন দেখা পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ, সন্ধানী প্ৰশ্ন। নেক্সট কুৱেশ্যন, শিক্ষাদানৰ উদাহৰণ কৌশল হ'ব লাগে। ইয়াতে চাৰিটা অপশ্যন দেখা পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল
অপশ্যন ক ছাত্ৰ ছাত্ৰীৰ লগত খাপ খোৱা। আমাৰ আজি অন্তিম কুৱেশ্যনটো হ'ল তলৰ কোনটো শিক্ষাদানৰ মূল্যায়ন কৌশল নহয়। ইয়াতে 4টা অপশ্যন দেখা পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ প্ৰৱণতা। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি মোৰ এই চেনেলটো কোনোবাই প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি অল অপশ্যন চিলেক্ট কৰিব।